নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি পাঠ 12ৰ খুৰা ডাঙৰীয়া পাঠটো মই বুজাই দিম তোমালোকে শুনি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা খুৰা ডাঙৰীয়া পাঠটোৰ লিখক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াতে খুৰা আৰু গাধৰ এটি কাহিনী বৰ্ণিত হৈছে খুৰাটো সকলোৱে জানা খুৰা সকলোৱে দেখিছা হয়নে খুৰা ইয়াতে চোৱা ফটোখনত তোমালোকে চোৱা এটি খুৰা আৰু এটি গাধ আছে এই দুটাৰে কাহিনীটো আমি আজি গম পাম কি কাহিনী আছে ধুনিয়াকে শুনি যাবা বুজি যাবা সাবা এতিয়া ইয়াতে প্ৰথমতে কৈছে আসলতে ইয়াতে কি দিছে প্ৰথম শাৰীটো দিছে নিশ্চয় ঈশ্বৰ আছে ইয়াতে এই শব্দটো এই শাৰীটো ভিতৰত পাবা তোমালোকে ঠাই এটা বহল আলিবাদ মানে এখন নাটক আকাৰে কাহিনীটো লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই যাতে নাটক হিচাপে এখন ষ্টেজ কৰিব পাৰে তেনেকুৱাকে লিখিছিল আৰু আমি আজি বুজিম সাধু কথা আকাৰত ইয়াতে চোৱা প্ৰথম শাৰীটোতে দিছে খতলটুপ কৰি এটা তেজী ঘোঁৰাৰ প্ৰৱেশ তাৰ মানে প্ৰৱেশ বুলি কিয় দিছে ষ্টেজখনত প্ৰথমতে এটা তেজী ঘোঁৰাৰ প্ৰৱেশ ঘটিছে ঘোঁৰাক তেজী বুলি কিয় কয় বৰ বেগেৰে দৌৰে হয়নে সেইকাৰণে তেজী ঘোঁৰা বুলি কয় বুঢ়া ডাঙৰীয়া বুলিও কয় তেজী ঘোঁৰা বুলিও কয় হয়নে পক্ষীৰাজ বুলিও কৈছিলে দেৱৰাজ ইন্দ্ৰ পক্ষীৰাজ বুলিও কৈছিলে হয়নে এতিয়া চাবা ইয়াতে খুৰা ইয়াতে তাৰ মানে খুৰাটোই নিজক কথা কোৱা দি কৈ গৈ আছিল চাবা মই বৰ তেজী খুৰা দৌৰ খেলৰ খুৰা আস্তাবলত থাকি মোৰ বৰ আমনি লাগিছে সেই কাৰণে জৰিডাল কামুৰি চিঙি বাটলৈ উলাই আহিছো খতলটুপ মানে কৈছে যে মই এটা তেজী খুৰা মোৰ আস্তাবলত মানে তাৰ থকা ঘৰটো খুৰা বন্ধা ঘৰ বিলাকক আস্তাবল বুলি কয় কৈছে বুলি মোৰ আস্তাবলত থাকি আমনি লাগিছে বাবে জৰিডাল কামুৰি কিনে মই বাটলৈ উলাই আহিছো মোৰ খুৰাৰ খটখটনিত আলিবাট কপি উঠে হয়নে খুৰা যেতিয়া দৌৰিব চাবাচোন একেবাৰে ভূমি কপি যায় মাটি কপি যায় খুব শব্দ হয় উঠক সেই কাৰণেহে সকলোৱে মোক খুৰা ডাঙৰীয়া বোলে কৈছে সেই কাৰণে সকলোৱে মোক খুৰা ডাঙৰীয়া বুলি কয় মোৰ বৰ শব্দ হয় মই মোৰ খুৰাৰ খটখটনিত মাটি কপি উঠে আৰু সেই কাৰণে মোক ডাঙৰীয়া বুলিও মানুহে কয় নিজক কোৱা দি খুৰাটো গৈ আছিল আৰু কি হ'ল সেই যেতিয়া খুৰাটোৱে এটি বাটেৰে গৈ আছিলে আলিবাটৰ আন এটি মূৰেদি কি আহি আছিল গাধ এটা আহি আছিল ইয়াতে গাধই নিজৰ কোৱা দি কৈছে মই এটা গাধ পোৱালি মোৰ কান্ধত মেট মৰা বোজা সোনকালে গৰাকীৰ ওচৰ পাবগৈ লাগে মেট মৰা মানে বৰ ওজনৰ গধুৰ বোজা দে গাধটো নিজক কোৱা দি কৈছে মই গাধ পোৱালি মোৰ কান্ধত বৰ গধুৰ বোজা আছে সোনকালে মই মালিকৰ ঘৰ পাব লাগে আৰু বস্তুখিনি দিব লাগে তাৰ পাছত খুৰাটো যে বাটেৰে গৈ আছিল সেই বাটেদি গাধটো আহি আছিল হয়নে এটা ফালেদি খুৰা আনটো ফালেদি গাধ খুৰা হেৰো কটা গাধৰ পোৱালি বৰ খঙেৰে ক'লে দে খুৰাটোই মই আহিছো দেখা নাই নে বাটেৰি দি ভালে কৈছে বোলে ঐ গাধ পোৱালি হেৰো কটা গাধৰ পোৱালি গালি পৰা দি কৈছে আৰু খঙত কৈছে মই আহিছো দেখা নাই নে কৈছে মই আহি আছো তই দেখা নাই নেকি ইমান ডাঙৰ আলিবাটটো চোৱাচোন তাক অকলে লাগে খুৰাটোক অকলে লাগে অকলে যাবগে লাগে আৰু তাক তাৰ মানে সেই পথেদি বেলেগ কোনো আহিব নোৱাৰে এনেকুৱা অহংকাৰী খুৰাটোই দে বৰ অহংকাৰত ক'লে মই আহি আছো তই কেলে আহিছ তেতিয়া গাধটোও উত্তৰ দিছে চাবা গাধ ডাঙৰীয়া এইটো চৰকাৰী বাট আপুনিও যাব ময়ো যাম আপোনাকো মানুহে বাইছে মোকো বাইছে গাধই কৈছে বোলে ডাঙৰীয়া সন্মান দি ধুনিয়াকে কৈছে এইটো চৰকাৰী বাট কৈছে এইটো চৰকাৰী বাটহে আপুনিও যাব ময়ো যাম বেলেগো আহিব অহা যোৱা সকলোৱে কৰিব আপোনাকো মানুহে বাই মোকো বাই কৈছে বোলে আপোনাকো মানুহে খটাই বাই হয়নে মোকো বাই মানে আপোনাকো খটাই মোকো খটাই কামৰ বাবে আমি দুয়ো মানুহৰ কাৰণে খাটিব লাগে মানুহে আমাক নিজৰ কামত খটুৱাই তেনেকে ক'লে খুৰা উপলুঙা কৰি হাঁহি হে খুৰাটো একেবাৰে ঠাট্টা সুৰত উপলুঙা মানে ঠাট্টা কৰা দি ক'লেও আৰু হাঁহিলেও বহুত ডাঙৰকে হাঁহিলে আৰু ঠাট্টা কৰা দি ক'লে মানে ক'ব আৰু বৰ ডাঙৰকৈ উপলুঙা কৰা দি হাঁহিলে তেতিয়া গাধটোই ক'লে হাঁহিলে দেখোন মই মিছা কথা কৈছো নেকি তেতিয়া গাধটোই আচৰিত হৈ কিনে ক'লে যে কিয় হাঁহিলে আপুনি মই কিবা মিছা কথা ক'লো নেকি খুৰা হেৰ নেজ নোহোৱা চিকা তোৰ দেখোন বৰ কথা তোকহে মানুহে বাইছে
মোক কি পাব মানুহ মোৰ চাকৰ ৰাতিপুৱা উঠিয়ে সিহঁতে মোৰ ভৰি মলিব মোক ধুৱাই পখলাই বুৰুজ মাৰিব ভাল খানা আনি মোক খুৱাব ৰাতি মোক মহে খাব নোৱাৰাকৈ আঠুৱা তৰি দিব মোৰ কাৰণে সিহঁতে কত যত্ন তদাৰক কত ধন ভাঙিছে জানো ইহঁতৰ কিতাপ পত্ৰত মোৰ কিমান প্ৰশংসা ইহঁতৰ কত যুদ্ধ মই জিকি দিছো ইন্দ্ৰই মোক পক্ষীৰাজ উপাধিও দি থৈছে এনেহে নেতাক তই পথাৰৰ দল খোৱা ফাৰ লৈ ফুৰা এটাই এনে কথা ক মানুহ ইহঁতে মোক দেৱতা পূজা কৰা দি যত্ন কৰে আৰু তোক কিনা গোলামৰ দৰে বাই কটা নিধক গোলাম আঁতৰি যা টিম ঠেঙিৰি লাঠি মাৰি খালত পেলাই আঁতৰ হ দে তেনেকুৱাকে ইমান চোৱাচোন খুৰাটোই নিজক ইমান গৌৰৱ কৰি একে নিজক বোলে ইমান ভাল বুলি ক'লে কি কৈছে তোকহে মানুহে বাই মোক কিয় পাব মানুহ মোৰ চাকৰ ৰাতিপুৱা উঠিয়ে মানুহে মোক ভৰি মলি দিয়ে মোক ধুৱাই পখলাই দিয়ে মোক ভাল খানা খাবলৈ দিয়ে ৰাতি আকৌ মহে খাব নোৱাৰাকৈ মোক আঠুৱাও তৰি দিয়ে মানুহবিলাকে মোৰ কাৰণে সিহঁতে মানুহবোৰে কত যত্ন কৰে তদাৰক কত ধন ভাঙে মোৰ কাৰণে কত ধন তদাৰক কৰে কত ধন ভাঙে মোক খুৱাবৰ কাৰণে আকৌ মানুহৰ কিতাপ পত্ৰত মোৰ কিমান প্ৰশংসা মানে খুৰাটোৱে কৈছে বোলে মোক মানুহে মৰম কৰে কিতাপতো মোৰ বিষয়ে ভাল কথা লিখে আকৌ এই মই তেতিয়া কৈছিলোঁ যে দেৱৰাজ ইন্দ্ৰই পক্ষীৰাজ খুৰা পক্ষীৰাজ বুলি কৈছিল পক্ষী ৰাজ বুলি কয় মোক আৰু তই মোক এনেকুৱাকে কথা কৈছ গাধ এটা কটা নিধক গোলাম এনেকুৱাকে তোকহে মানুহে খটাই তইহে মানুহৰ গোলাম মই মানুহৰ গোলাম নহয় মইতো একেবাৰে ৰজাৰ নিচিনা দেই একদম গৌৰৱত অহংকাৰেৰে কৈছে ঘোঁৰাটোই গাধটোক বৰ ঠাট্টা কৰি নিজক বৰ ভাল বুলি কৈ কিনে তাক বৰ ঠাট্টা কৰি বৰ বেয়াকে অপমান কৰিলে আৰু অপমান কৰি ঠেঙেৰে লাঠি মাৰি দিলে গাধ গৈ খালত পৰে তাতে পৰি থাকে তাৰপিছত কিমান জোৰকে লাঠি মাৰি দিয়ে গাধটো একেবাৰে গৈ কিনে খালত পৰি যায় ইমান বেয়া লাগে চোৱাচোন গাধটোক লাঠি মাৰি দিয়াৰ লগে গাধ গৈ কিনে খালত পৰে আৰু তাতে পৰি থাকে বেচেৰাটো গাধ মৰিলো ইমান অহংকাৰ ভাল নহয় একা ঘোঁৰা ডাঙৰীয়া কৈছে বোলে মই মৰিলো মোক বচাওক ইমান অহংকাৰ আপুনি কৰিছে ইমান অহংকাৰ কৰা কিন্তু ভাল নহয় ঘোঁৰা ডাঙৰীয়া বৰ বেয়া কথা কিন্তু তেতিয়া ঘোঁৰাই বৰ আনন্দৰে আহিলে আকৌ ডাঙৰকে আনন্দ মনেৰে আহিছে হে কেনে মজা পালি তাত পৰি থাক গাধ পোৱালি পাছফালৰ পৰা প্ৰকাণ্ড মটৰ বাছ আহে তেনেকে কি হ'ল ঘোঁৰাটোৱে একদম তাক লাঠ মাৰি কিনে হাঁহিব ধৰিলে যে ক'লে কেনে মজা পালি গাধ পোৱালি তই এনেকে থাক তাতে পৰি থাক মোক কৈছিলি নহয় এতিয়া নিজে তাতে পৰি থাক বুলি ক'লে আৰু তেনেকে কোৱাৰ লগে লগে পাছফালৰ পৰা এখন ডাঙৰ মটৰ বাছ আহে দেই বৰ ডাঙৰ বাছ এখন আহে মটৰ বাছ ভো ভট এনেকুৱাকে শব্দ কৰি কিনে মটৰ বাছখন আহে এয়া দেখিছানে মটৰ বাছৰ ছবিখন দেখিছা এই মটৰ বাছখন গৈছে ঘোঁৰা ডাঙৰীয়াক এটা ব্ৰহ্মখুন্দা মাৰি বাছ ভোৱাই গুচি যায় ঘোঁৰা ডাঙৰীয়া খালত গাধৰ কাষত পৰেগৈ তাৰপিছত চোৱাচোন ইমান হাঁহি উঠে ঘোঁৰাটোৰ বৰ বাহাদুৰি মাৰি কথা কৈ আছিল যে সেই কথা কৈ থকা সময়খিনিতে বাছখনে আহি কিনে ইমান স্পীডত অহা বাছ যে ৰখাবই নোৱাৰিলে একেবাৰে কি হ'ল ঘোঁৰাটোক খুন্দা মাৰি দিয়ে ন ব্ৰহ্মখুন্দা বৰ ডাঙৰ খুন্দা এটা মানে খুন্দাটো মাৰি কিনে মটৰ বাছখন ভোৱাই গুচি যায় এই ঘোঁৰাও আহি কিনে গাধ যোনটো খালত পৰি আছিল সেই খালতে আহি পৰে ঘোঁৰা মৰিলো মূৰটো আধা থেতেলা কৰি গ'ল মোৰ একেবাৰে কি হ'ল ঘোঁৰাই ক'লে মই মৰিলো মোৰ মূৰটো আধা থেতেলা কৰি গাড়ীখন পাৰ হৈ গ'ল গাধ দুখ পালে নেকি ঘোঁৰা ডাঙৰীয়া গাধটো যে ইমান ভাল চোৱাচোন তেতিয়াও তথাপিতো কৈছে ঘোঁৰা ডাঙৰীয়া আপুনি দুখ পালে নেকি বাৰু তেনেকে সুধিছে ঘোঁৰা হেৰ গাধ দেখিছনে মানুহৰ উদ্ভণ্ডালি এইমাত্ৰই কিন্তু ঘোঁৰাটোৱে মানুহক বৰ ভাল কৈ আছিলে হয়নে মানুহ ভাল মানুহে মোক পক্ষীৰাজ দেৱৰাজ ইন্দ্ৰই পক্ষীৰাজ নাম দিছে মানুহে মোক যত্ন কৰে মৰম কৰে এতিয়া আকৌ মানুহকে উদ্ভণ্ডালি বুলি কৈছে সিহঁতে বুদ্ধিৰ বলেৰে বলি হয় আমাৰ ওপৰত কি অত্যাচাৰ কৰিছে বাৰু হেৰ গাধ কৈছে বোলে চাচোন চা সিহঁতে বুদ্ধিৰ বলেৰে মানুহবিলাকে আমাৰ ওপৰত কিমান অত্যাচাৰ কৰিছে গাধ তইতো খালৰ পৰা দেখি আছিলি নহয় কৈছে বোলে ঐ গাধ তইতো মোক খালটোৰ পৰা দেখি আছিলি মই আলিৰ এদাতিতহে আছিলোঁ মটৰখন যাবলৈ গোটেই আলিটো খালী হৈ আছিল তথাপিতো দেখিছ কেনেকৈ খুন্দা মাৰি থৈ গ'ল এইদৰে বলিয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ কৰিলে বাৰু তাৰ শাস্তি ঈশ্বৰে নিদিবনে ঈশ্বৰ নাই নেকি গাধ এই শব্দটো তোমালোকে প্ৰথম পাঠটোতো পাইছিলা হয়নে প্ৰথম পাঠটোতে ব্ৰেকেটৰ ভিতৰত আছিলে যে এয়া ঈশ্বৰ নাই নেকি তাৰপাছত কি হ'ল
এইটো নহয় ইয়াৰ পিছৰ শব্দটো ঈশ্বৰ আছে সেই শব্দটোহে পাইছা তাৰপিছত এইদৰে কি হ'ল মানে খুৰাটো বৰ দুখ মনেৰে ক'লে চাচোন চা মানুহে আমাক নিজৰ বলেৰে নিজৰ বুদ্ধিৰে আমাক খটুৱাই আৰু চাচোন তইতো নিজেই খালটোৰ পৰা দেখি আছিলি মই আলিবাটৰ সেইটো ফালেহে আছিলোঁ গাড়ীখনেনে মানুহে চলোৱা গাড়ীখনেনে মোক এনেকুৱাকৈ খুন্দিয়াই থৈ যাব লাগেনে ইমান বাটটো আছিল সেই কথা চোৱাচোন সেই কথা সি তেতিয়া কিন্তু বুজা নাছিলে হয়নে ইমান ডাঙৰ বাটটোতে গাধটো আহি আছিল কাৰণে গাধটোক বাট এৰি দিবলৈ কৈছিলে যেতিয়া নিজৰ লগত হয় তেতিয়াহে গম পায় ই এতিয়া গম পালে তাৰ কি হ'ল তাৰটো কি হ'লে বুজি পালে হয়নে তাৰ নিজৰ লগতো ঘটিল যে তেতিয়া গাধটোক তেনেকৈ কৈ আছিলে সি আঁতৰ হ তেনেকুৱা একে ঘটিলে আনৰ বেয়া কৰিলে এই নিজৰ লগতো বেয়াই হয় তেতিয়া গাধ চাবা গাধই ক'লে লাহে লাহে থিয় হয় খুৰা ডাঙৰীয়া ঈশ্বৰ কেলেই নহ'ব আছে ঈশ্বৰ আছে এই শব্দটো এই তোমালোকৰ ফাৰ্ষ্ট পাৰ্টটোত প্ৰথম পেজটোত কি আছে ব্ৰেকেটৰ ভিতৰত আছে এই অত্যাচাৰ মোৰ ওপৰত কৰাৰ বাবে মটৰ বাছে আপোনাক এখুন্দা দিলেই নহয় ঈশ্বৰ আছে দেখিয়ে এখুন্দা পালে বাৰু আপোনাৰ বিষ নকমে মানে জিৰাওক মই যাওঁ খুৰা ডাঙৰীয়া তেতিয়া ক'লে যে নিশ্চয় ঈশ্বৰ আছে কেলেই নহ'ব এই অত্যাচাৰ মোৰ ওপৰত কৰাৰ বাবে মটৰ বাছে আপোনাক এখুন্দা দিলে কৈছে বোলে আপুনি মোক অত্যাচাৰ কৰিছিলে যে ইমান ডাঙৰ বাটটোৰে মোক বাট এৰি দিবলৈ কৈছিলে এটা পালেৰেহে ময়ো আহি আছিলোঁ আপুনি মোৰ ওপৰত অত্যাচাৰ কৰা দেখি ঈশ্বৰে আপোনাৰ লগত আপোনাকো শাস্তি দিলে কৈছে বোলে ঈশ্বৰ নিশ্চয় আছে আপুনি মোক বেয়া কৰাৰ বাবে ঈশ্বৰে আপোনাক শাস্তি দিলে তেনেকুৱাকৈ কৈ কিনে লাহে লাহে থিয় হয় গাধটোৱে ক'লে আপুনি তেতিয়াহ'লে বৰ বিষাই আছে চাগে আপুনি বিষ নকমে মানে জিৰাওক মই যাওঁ দেই গাধটোৱে তাৰমানে বৰ মিহি সুৰত একদম টান কথাই ক'লে কৈ কিনে ক'লে আপুনি জিৰাওক তেন্তে মই যাওঁ এতিয়া দেখিলা এই পাঠটোৰ মাজেৰে এইটোৱেই বুজাইছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে লিখা এই পাঠটোৰ মাজেৰে আমি এইটোৱেই বুজি পাওঁ যে আনৰ বাবে যদি আমি বেয়া কৰোঁ বেয়া ভাবোঁ নিজে বৰ অহংকাৰী গৰ্বিত হওঁ তেতিয়াহ'লে আমাৰ লগতো এদিন বেয়াই হ'ব দেই সেইকাৰণে কেতিয়াও আনৰ বাবে বেয়া কৰিব নালাগে মনত অহংকাৰ গৰ্বভাৱ কেতিয়াও আনিব নালাগে তাৰপাছত ইয়াতে তোমালোকৰ চোৱা অৰ্থ শিকাখিনি চোৱা এয়া অৰ্থ শিকা আস্তাবল উদ্ভণ্ডালি মেটমৰা উপলুঙা নিধক তদাৰক এইকেইটা তোমালোকৰ আছে তোমালোকে মুখস্থ কৰিবা বিপৰীত শব্দৰ অৰ্থকেইটাও ধুনীয়াকৈ দি দিছে পুৰস্কাৰ মানে শাস্তি গধুৰ মানে পাতল বলি মানে দুৰ্বল দুখ মানে সুখ ইয়াতে বুজি লোৱা পক্ষীৰাজ বুলি যে কৈছিলোঁ খুৰাক পক্ষীৰাজ বুলি কয় দেৱতাসকলৰ ৰজা ইন্দ্ৰৰ ৰথখন টনা খুৰাটোক পক্ষীৰাজ বুলি জনা যায় ইন্দ্ৰই যিখন ৰথেৰে গৈছিলে সেই ৰথখনত যিটো খুৰা আছিল তাক পক্ষীৰাজ বোলা হয় সেইকাৰণে খুৰাক পক্ষীৰাজ বুলিও কোৱা হয় কিনা গোলাম এসময়ত কাম কৰিবলৈ কিছুমান মানুহক কিনি লোৱা হৈছিল তেওঁলোকক দাহ বা গোলাম বোলা হৈছিল যে এটা সময়ত মানুহৰ কিনা বেচা আছিল দেই সেই সময়ত মানুহবিলাকক কাম কৰিবৰ বাবে কিনি লোৱা হৈছিল আৰু সেই কিনা বেচা অৱস্থাটোকে তেওঁলোকক যাক কিনি লয় তেওঁলোকক দাহ বা গোলাম বুলি কোৱা হৈছিল ইয়াতে বাইছে শব্দটো তোমালোকে পালা নহয় ইয়াতে যে আপোনাকো বাই মোকো বাই হয়নে এয়া বাইছে শব্দটোৰ প্ৰয়োগ বিভিন্ন অৰ্থত তুমি গম পাবা চোৱা ঢুলিয়াই ঢোল বাইছে এইটো আকৌ বেলেগ বজোৱা অৰ্থত ইয়াতে তোমালোকে বাইছে শব্দটো বজোৱা অৰ্থত বুজি ল'ব লাগিব দেই হালুৱাই হাল বাইছে ইয়াতে আকৌ হাতেৰে সজুলি চলোৱা অৰ্থত মানে হালুৱাজনে যে হাল বাইছে তো হাতেৰে সজুলি চলোৱা অৰ্থত বুজিব লাগিব মালিকজনে বনোৱাটো বাইছে ইয়াতে আকৌ বুজিব লাগিব আনৰ হতুৱাই কাম কৰোৱা অৰ্থত মালিকজনে বনোৱাটোৰ দ্বাৰাই কাম কৰাইছে যেনেকৈ গাধক বা গাধবুৱা আদি বোৱাইছে গাধ খুৰাই দি যে বস্তু বাই কাম কৰাই সেইটো কাম কৰোৱা অৰ্থত বুজায় যেনে আনৰ হতুৱাই কাম কৰা অৰ্থ তিনিওটা বেলেগ এটা বজোৱা এটা সজুলি চলোৱা আৰু আন এটা কাম কৰোৱা ইয়াতে চোৱা ব্যাকৰণ দিছে ইয়াতে যে ক্ৰিয়াপদৰ মূল শব্দটোক ধাতু বোলে ধাতু কাক বোলে বাইছে ক্ৰিয়াপদ ইয়াৰ ধাতু বা ধাতু সম্বন্ধে তোমালোকক মই ব্যাকৰণৰ আন এটা ভিডিঅ'ত বুজাই দিম এতিয়া তোমালোকক এনেকুৱাকৈ বুজালে ইমান কম সময়ত বুজালে সমূলি বুজি নাপাবা এতিয়া কেৱল জানি থোৱা ক্ৰিয়াপদৰ মূল শব্দটোকে ধাতু বোলে আৰু ইয়াতে বাইছে হৈছে ক্ৰিয়াপদ আৰু ইয়াৰ ধাতু হৈছে বা দেই চোৱা ধাতু প্ৰত্যয় ক্ৰিয়াপদ ধাতু যোগ প্ৰত্যয় ধাতুৰ লগত প্ৰত্যয় যোগ হয় ক্ৰিয়াপদ হয় ব যোগ ইছে বহিছে বা যোগ ইছিল বাইছিল
ইয়াতে চোৱা নাচ যোগ ইব নাচিব খা যোগ ইছিল খাইছিল বা যোগ ইছে বাইছে তোমালোকক ধাতু সম্বন্ধে মই আৰু এটা ভিডিও বনাম তাতে ধাতু সম্বন্ধে ভালকে বুজাই দিম তেতিয়া এইখিনি আটাইখিনি বুজি পাবা আৰু ইয়াতে প্ৰশ্ন উত্তৰ দিয়া হৈছে হয়নে প্ৰশ্ন উত্তৰখিনি তোমালোকক ইয়াৰ নেক্সট ভিডিওটোত মই ধুনীয়াকৈ প্ৰশ্ন উত্তৰখিনি তোমালোকক লিখি দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা মাৰি লৈ কিনে লিখিবও পাৰিবা নাইতোবা ভিডিওটো পোষ্ট কৰি কিনেও লিখিব পাৰিবা ইয়াতে প্ৰশ্ন উত্তৰখিনি আজি মই লিখি নিদিও তোমালোকক পৰৱৰ্তী ভিডিওটোত মই প্ৰশ্ন উত্তৰ সম্বন্ধেও বুজাইও দিম লিখিও দিম আজি ওপৰৰ কেৱল এইখিনি বুজি ললো বিপৰীত শব্দ পক্ষীৰাজ কিনা গোলাম বাইছে শব্দৰ প্ৰয়োগ আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকক ইয়াৰ পৰৱৰ্তী ভিডিওটোত মই বুজাই দিম গতিকে সকলোৱে পঢ়ি থাকিবা ভালকে আজিলৈ ইমানতে সামৰিছো